ঐ ফুটলি, কালি খুৰীৰ ঘৰলৈ যোৱা ল'ৰাটোৰ ফটোকপি চালি? সি কিন্তু তোক পচন্দ কৰিছে দেই। সি মোক পচন্দ কৰা নাই, সি মোৰ ৰুটি বনোৱা স্কিলটোকহে পচন্দ কৰিছে। আৰু তাক ক'বা মই বনোৱা ৰুটি খাবলৈ হ'লে তাৰ দাঁতৰ ইঞ্চুৰেঞ্চ থকাটো বাধ্যতামূলক। তই কিয় ইমান উফন্দ পাতি আছ? ল'ৰাটো ভাল, তোক বিয়া বাৰু দি আমাৰো দায়িত্ব শেষ কৰিব লাগে। দেউতা, তোমালোকৰ শান্তিৰ কাৰণে মোক কিয় অশান্তি দি আছা? মই কি তোমালোকৰ মূৰত থকা বেংকৰ লোন নেকি যে মোৰ কিস্তি দি আদায় কৰিব বিচাৰিছা? এই তই যদি এতিয়াই বিয়া নহওঁ, পাছত তোক কোনে চাব হা? পাছত তোক পানী এটুপি কোনে দিব তই কচোন? আইতা, পানী দিবলৈ মই ঘৰত একুৱাগাৰ্ড লগাই ল'ম, নহ'লে মই ঘৰত এটা ৰবট আনি ল'ম। অন্ততঃ সি মোক দিনটোত 10 বাৰ বিয়া কেতিয়া হ'বি বুলি মোক সুধি নাথাকে। পুতলি, আমাৰ ওচৰৰে মিনু জীয়েকলৈ চাচোন, তাইক বিয়া দি দিলে। এতিয়া তাইৰ 2টা ল'ৰা ছোৱালী হ'ল, কিমান সুখত আছে। খুৰী, মিনুৰ ছোৱালীজনী বিয়া পাতি কিমান সুখত আছে তাইৰ চকু তলৰ ডাৰ্ক স্পটকেইটা দেখিলেই মই গম পাওঁ। মোক এতিয়া মোৰ চকু তলত ডাৰ্ক স্পট নালাগে, মোক ডাৰ্ক চকলেটৰহে দৰকাৰ হৈ আছে। সেই নহয় পুতলি, ভাল খবৰ এটা আছে। চৰকাৰী চাকৰি কৰা ল'ৰা এটা আছে। ল'ৰাৰ ঘৰত হেনো একো অভাৱেই নাই। আণ্টি, আপোনাৰ সেই ল'ৰাটোৰ ওচৰত যদি ইমানেই টকা আছে তেন্তে তেওঁক কওক এজনী কেয়াৰটেকাৰ হায়াৰ কৰিবলৈ কাৰণে। এজনী বিয়া কৰা ছোৱালী নহয়। আৰু তেওঁ যদি ইমান চৰকাৰী টকা আছে তেনেহ'লে মোকেই ঘৰতে কিবা এটা পইচা দিয়াৰ ব্যৱস্থা কৰিবলৈ কওকচোন। বৰ্তমান মোৰ ওচৰত কোনো বিয়াৰ ভেকেঞ্চি মই খুলি থোৱা নাই।